ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ আজি আমাৰ যেটো বিল্ডিং অফিস বিল্ডিং ইনোভেশন কৰিছো এটো আমাৰ এসওপিটিৰ ফালৰ পৰা 1.5 crore আৰু আপোনালোকে দেখা পাইছে যে তাত ফাৰ্নিচাৰ পৰা আৰম্ভ কৰি অফিসটো ওয়েল সেটেল কৰাৰ মোটামুটি আজি ইয়াৰ পৰা আৰম্ভ হৈ গ'ল তো একচুয়ালি যে কাজিগাঁৱত ইমান দিনৰ পৰা এটো এটা ডাঙৰ অভাৱ আছিল ৰাইজৰ অভিযোগ আছিল যে ইমান দিনৰ পৰা বিটিসি হৈ গ'ল যে 17 বছৰ হৈ গ'ল এতিয়া 20 বছৰ হৈ গ'ল হোৱাৰ পিছতো আমাৰ কাজিগাঁৱত এটা অফিস নাই তো আমি তেতিয়াৰ পৰাই আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এইখিনি পদক্ষেপ লৈছে যে যিমান আমাৰ সাব ডিভিশন টাউন আছে তাত আমি সব অফিস বিল্ডিং বনাম আৰু তাত আমি ওয়েল সেটেল কৰি আৰু ষ্টাফ বিলাক দি যাতে ৰাইজৰ লগত ইণ্ডাষ্ট্ৰীৰ এটা ভাল ৰিলেশ্যন হয় আৰু মই এটা বস্তু দেখা পালো মই বিটিসিৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ইএম হোৱাৰ পিছত যে আমাৰ ইণ্ডাষ্ট্ৰী আৰু পাব্লিকৰ মাজত এটা গ্যাপ আছে এই গ্যাপখিনি আমি ফুলফিল কৰিবলৈ আমাৰ বিটিআৰৰ চিফ মহোদয়ে আমাক নিৰ্দেশ দিলে যে এইখিনি আপুনি সোনকালে কৰক যাতে পাব্লিকে আমাৰ বিটিআৰত যে ইণ্ডাষ্ট্ৰী খুব মানে এটাৰ পিছত এটা যাতে খুব ডাঙৰ ডাঙৰ আমি ইণ্ডাষ্ট্ৰী বহাব পাৰোঁ আৰু সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰ ইণ্ডাষ্ট্ৰী যেতিয়া আমি আৰম্ভ কৰিম তেতিয়াই আমাৰ দিয়া হ'ব কৰ্মস্থান আজি আমাৰ ৰাইজে বাহিৰত গৈ কাম কৰি আছে তো তেতিয়াৰ পৰাই যে আমাৰ এটা টাৰ্গেট আছে মোৰ যে আমি সব জায়গাত অফিসও বনাম আৰু মই আপোনালোকক এইখিনি কথা দিছোঁ যে কাজিগাঁৱৰ এই অফিসটো আপোনালোকে কেতিয়াবা আহিব ভিজিট কৰিব এনি টাইম ষ্টাফ থাকিব আৰু পাব্লিকৰ কাৰণে ফেচিলিটি কৰি দিয়া হ'ব আৰু আমাৰ ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা যিমানখিনি মাৰ্জিন মানি কোনোবা ইণ্ডাষ্ট্ৰী কৰিলে আমি এটা মানে মাৰ্জিন মানি দিব পাৰোঁ তাৰ পিছত ফাইনান্সিয়েলভাৱে হেল্প কৰিব পাৰোঁ তাৰ পিছত আমি মেচিনাৰী আমি প্ৰভাইড কৰিব পাৰোঁ তো এইখিনি আমি কৰিম 100% আৰু কাজিগাঁও অঞ্চলত মাজে মাজে মই আহিম ভিজিট কৰিম আৰু ইয়াৰ ৰাইজে ইয়াৰ দ্বাৰা 100% উপকৃত হ'ব আৰু দেখা গৈছে যে পৰ্বতধৰা এটা জুট ফাৰ্ম এটা কি প্ৰকল্প আছে য'ত ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ পৰে কিন্তু বছৰ বছৰ ধৰি বন্ধ হৈ আছে এই ক্ষেত্ৰত কিবা উদ্যোগ ল'ব নেকি আপোনালোকে একচুৱেলি আজিলৈকে ৰাইজে মই ইএম হোৱাৰ পিছত মোক আজিলৈকে ৰাইজৰ পৰা কোনো অহা নাই যে এইখিনি খুলিব লাগে বা কি কৰিব লাগে তো এটা কথা মই কওঁ যেতিয়া যে আপুনি কৈছে যে এই ফাৰ্মটো উদ্যোগ ফাৰ্মটো কিমান 3 বছৰ 4 বছৰৰ পৰা বন্ধ হৈ আছে 3-4 দশক 30-40 বছৰ তেতিয়াতো মই বহুত সৰু আছিলোঁ কিন্তু যিয়ে হওক এইখিনি লৈ মোৰ নলেজ নাই যদি মোৰ নলেজ নাই কিন্তু যদি ৰাইজে বিচাৰে আমি এইটো ওপেন কৰিম ৰাইজৰ ডিমাণ্ডৰ ওপৰত যদি ৰাইজ উপকৃত হয় এইটোই আমাৰ কাম ৰাইজৰ সেৱা কৰাটোই আমাৰ দায়িত্ব আৰু দেখা গৈছে যে পৰ্বতধৰাত আৰু এটা থলুৱা বা যথেষ্ট পৰিমাণে উৎপন্ন হয় কিন্তু ইয়াত এটা ইণ্ডাষ্ট্ৰী এই যদি হয় তেতিয়াহ'লে থলুৱা কৃষকখিনি কিন্তু বাচিব বা উপকাৰ হ'ব আৰু বাকী যিটো এতিয়া বিদেশত গৈ আছে এইখিনি আমাৰ অসমতেই আমি কিবা এটা কৰিব পৰা অৱস্থা আমি আপোনালোকৰ ডিপাৰ্টমেণ্টত কিবা কৰিব নেকি আমাৰ ডিপাৰ্টমেণ্টত কৰিব বুলি ইয়াৰ ভিতৰত আমি এটা মিটিং ইয়াৰ ভিতৰত বহিছিলোঁ ইয়াত বহুত বাহিৰৰ চাইনাৰ পৰাও মানুহ আহিছিল যে বাঁহৰ ওপৰত ইণ্ডাষ্ট্ৰী কেনেকুৱা কৰে এইটো দি আমি খাটো বনাব পাৰোঁ এই মানে বাঁহৰ ওপৰত আপুনি ডাইনিং টেবুলো বনাব পাৰে সব কৰিব পাৰে তো আমাক ইতিমধ্যে ডেমো দেখাইছে আৰু এইখিনি প্ৰচেছ চলি আছে আমাৰ এটা ইচ্ছা আছে যে বিটিআৰত যাতে বাম্বুৰ যে আমাৰ যেহেতু ইমান বাম্বু উৎপাদন হয় আৰু তামোল উৎপাদন বহুত হয় এই দুটাৰ ওপৰত ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টে 100% গুৰুত্ব দি আৰু বাম্বু ইণ্ডাষ্ট্ৰীও বহাব আৰু তামোল ইণ্ডাষ্ট্ৰীও তামোলক আমি কেনেকুৱাকৈ আমাৰ তামোলবিলাকো বাহিৰত গৈ থাকে আৰু গৈ থকা অৱস্থাত বহুত হেৰাছমেণ্ট পায় আমাৰ তাৰ কাৰণে আমি তামোলৰ পৰা বাকলিৰ পৰা আৰম্ভ কৰি তামোললৈকে যাতে ইয়াত আমি ইণ্ডাষ্ট্ৰী বহাব পাৰোঁ তাৰ কাৰণে অলপ দিন আগত আমি মেংগালুৰুত গৈছিলোঁ এটা ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মেংগালুৰুত গৈ মই আমাৰ অফিচ ষ্টাফ জইণ্ট ছেক্ৰেটাৰী ডাইৰেক্টৰ সব আমি গৈ এটা ভিজিট কৰি আহিছোঁ আৰু তাৰ পৰা আমি সব ডেমোবিলাক লৈ আহিছোঁ এতিয়া আমি অতি সোনকালে আমাৰ যেহেতু এটা আগৰ বাজেট আছিল এতিয়া আমাৰ নতুন বাজেট মাৰ্চত আহিব তেতিয়া আমি এই ইণ্ডাষ্ট্ৰীবিলাক বহাম বুলি আমি এটা ডিচিশ্যন লৈছোঁ गुनगोनां गोजौ सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय गोजोनथाव खौरां क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो 2025-26 सोलोंथाइ बोसोरनि थाखाय 6 थाखोनिफ्राय 9 थाखोसिम आरो एचएस फार्स्ट इयार आरो एचएस सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया सोलिगासिनो
क'क्राझार सहरजों नांजाबनाय साहा फारसे साखाथि तितागुरियाव थानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव बड' मिडियामनि 6 थाखोनिफ्राय 9 थाखोसिम साइन्स आर्ट्स कमार्स स्ट्रीमाव बड' आरो इंलिश मिडियामाव एचएस फार्स्ट इयार आरो एचएस सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया दासान्दि सोलिगासिनो दं। रोंगौथि गोनां फोरोंगिरिफोरनि फोरोंथाय होनायजों लोगोसे गोबां उफ्रा सोलोंथायनि खाबुफोर जेरै डेली फ्री जेईई आरो नीट क्लास जेईई नीट आरो कम्पिटिटिव एग्जामनि थाखाय फ्री मक टेस्ट इंलिश स्पीकिंग क्लास डेली जीके क्लास कैरियर गाइडेंस लाइब्रेरी फेसिलिटीज पार्सनेल एटेंशन हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा थाग्रा हस्टेल बायदि बायदि सोलोंथाय खाबुफोरजों गुनगोनां सोलोंथायखौ बे बड'लेण्ड स्टार एकाडेमियाव मोननो हागोन। बेनि अनगायैबो मेट्रिक आनजादाव 85 जौखोन्दो एबा बेनि बांसिन नम्बर मोननाय फरायसाफोरनो बेसेन लायालासे मुं थिसनथाय होगोन आरो बिपिएल नखरनि फरायसाफोरनो मुं थिसननायाव 20 जौखोन्दो रेहाय होनाय जागोन। अब्ला मानोथो गोबाव खालामनो नोंथाङाबो गुनगोनां गोजौ सोलोंथाय लानो थाखाय क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव मुं थिसननायनि खाबुखौ लादो। बांसिनै मिन्थिनो थाखाय गाहायाव होनाय मबाइल नम्बराव फोनांजाब खालाम। मोबाइल नम्बर 7638008149 6003494371 आरो 6000034997।